স্বাগতম জনাইছো আজি এফালে ওলাইছো মানে এফালে মানে কি নতুন গাড়ী কিনিব ওলাইছো আপোনালোকে ভাবিছে গাড়ীত বহি আছো আকৌ নতুন গাড়ী কিনিব ওলাইছো গাড়ীখন হৈছে মোৰ ভাইটি মানে দেওৰ আৰু ডিলাৰত গৈ জনাম কি গাড়ী লওঁ কেনেকুৱা গাড়ী লওঁ আৰু কেনেকুৱা গাড়ীখন চলাবলৈ কেনেকুৱা হ'ব তাকে এইফালে যে মিষ্টাৰকো লৈ গৈছোঁ এয়া ভাইটি বোৱাৰী সিহঁতি গাড়ী কিনিব আজি বাৰ্লিনা এটা কিনিব লগত গৈ দিছোঁ আৰু নগ'লে কি হয় মানে কি উঠিব নিদিব যে য'ত ত'ত নিনিব আমাক সেইকাৰণে আজি লগত গৈ দিছোঁ মানে আৰু ডিলাৰত গৈ লগ পাইছোঁ কেনেকুৱা গাড়ী ল'ম তেনেহ'লে গৈ থাকোঁ ভিডিঅ'টো চাব সম্পূৰ্ণকৈ ফাইনেলি দুইজনী আহি পালোহি গাড়ী কিনিবলৈ টিপলিঙৰ ডিলাৰ মাৰুতি চুজুকি মুখতে নোলাইছে ঐ ডিলাৰত আহি পালোহি ডিলাৰৰ পিছভাগলৈ আহিছোঁ পাৰ্টছবিলাক হেনো লগাই আছে এই চালা কোনফালে ওলালে আহা ৱাও মজা লাগিছে ইও বগাই ভাল পায় মানে মজা কেনেকুৱা লাগিছে গাড়ী দেখি গ'লো নতুন গাড়ী কেনেকুৱা লাগিছে এইয়া ভিতৰৰ ভাগ মজা মজা বহুত মজা ইট ইজ বেলুন মাৰ মিষ্টাৰ চি এইয়া দেখিছে এইখন হৈছে গাড়ী এইয়া ফেমিলি শ্বুট চলি আছে একদম ডাঙৰ চাবি এটা লৈ ফেমিলি ফটো মজা মজা বহুত মজা লাগিছে হেপ্পী ফেমিলি চুইট ফেমিলি সৰু ফেমিলি নতুন গাড়ী মজা লাগিছে না টিপলিঙত আজি মানে বৃহস্পতিবাৰে আৰু মানে বজাৰ বহে বজাৰখন মানে দিনক দিনে বহুত ডাঙৰ হৈ গৈ আছে দেই ভালে লাগে আৰু বজাৰ সমাৰ যিমানে ডাঙৰ হওক মানে আৰু গাড়ীখন চাব বিচাৰে নেকি গাড়ী আমি ডিলাৰৰ পৰা উলিয়াই লৈ আহিলোঁ এতিয়া এইখন চাওক এতিয়া ঘৰত নগৈ আমি বেলেগ এফালে গৈছোঁ বেলেগ এফালে মানে কি বেংকে থ্ৰুৱেদি লোৱাটো সেইকাৰণে বেংকত মানে ফটোকপি মাৰি মানে দেখুৱাব লাগে নে কি তেনেকুৱাই আৰু কথাটো ক'লে ডিলাৰত তাৰপাছত এতিয়া সেই বেংকলৈ বুলি ওলাইছোঁ আমি বেংকলৈ নাযাওঁ এতিয়া আমি বেলেগ এফালে যাম সিহঁতক এৰি দিছোঁ তাৰপিছত মানে কি এতিয়া ভাবিছোঁ অইল মাৰ্কেট যাওঁ অইল মাৰ্কেটত অকণমান কাম আছে সেয়া আৰু কি কৰোঁ ভাবিছোঁ গাড়ীখনত অকণমান তেল ভৰাই লওঁ তেল নভৰালেতো নচলে ফাইনেলি আহি পালোহি অইল মাৰ্কেট এয়া দেখিছে
মালে নাই দেখোন আজি মালে নাই দেখোন ক'ত জলদি শেষ হৈছে নখোৱা ছিজন যে সেইকাৰণে হপায় অঁ ৰিফাইন চাইডে দে 2 লিটাৰ 3 লিটাৰ দে আৰু মাহটোৰ কাৰণে তেল দালি লৈ হৈ গ'ল এইবিলাক চব দাইল আছে বস্তাটোত তাৰপিছত এয়া মানে অইন এটা মাহত কেইবাবিধো দাইল পায় মানে ৰহৰ দাইল মচুৰ দালি মুগ দালি এবাৰ বোলে নাহিলে সেইবাবে দি আছে তাকে ল'লোঁ আৰু মাহটোৰ কাৰণে উপায় নাই খাবতো লাগিবই এয়া অইল মাৰ্কেট আজিৰ ভিডিঅ'টো ইমানেই যদি ভাল পালে প্লিজ লাইক এটি কৰি দিব আৰু ধুনীয়া চাই কমেণ্ট এটি কৰি দিব তাৰপিছত মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব নতুন ব্লগাৰ হয় যিহেতু নেকি আৰু এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' চাই থাকিব ধুনীয়াটো নহয় আৰু নতুন ব্লগাৰ ভিডিঅ'বিলাক অলপ ইফাল সিফাল হ'ব পাৰে সেইবাবে মানে সেই আৰু ভিডিঅ'টো চাই গম পালেই চাগে তেনেহ'লে আজিলৈ আহোঁ